মাংসকণ তেলতে ভাজি ল'লোঁ ধুনীয়াকৈ। কেনেকৈ ভাজি আছোঁ তেনেকৈ দেখাই আছোঁ। এইফালে পিঁয়াজ, জলকীয়া, নহৰু, মছলা। এইফালে মাংস আলু ধুই দিলোঁ, ধুনীয়াকৈ ভাজি লওঁ। গাহৰি মাংস খাই কোনে কোনে ভাল পায় জনাবচোন দেই। আমাৰ ঘৰৰ 3জনে খাওঁ, এজনে নাখায় বাৰু। ধুনীয়াকৈ ড্ৰাই ফ্ৰাই কৰি ল'লোঁ, লগতে জলকীয়া এটা পুৰি লৈছোঁ। পোৰা জলকীয়া খাই খুব ভাল পাওঁ। বিলাহী কাটি দিলোঁ, বিলাহী কাটি আকৌ ধুনীয়াকৈ ভাজি লৈছোঁ। যিহেতু মাংস গ্ৰেভি বনাম, 3জনে খাওঁ কাৰণে 150 টকা মাংসই আনিছোঁ। এয়া মোৰ ধুনীয়াকৈ ভজা হৈ গৈছে। ঠাণ্ডা দিনত অলপ মাংসটো বেছিয়ে খোৱা হয়, যিহেতু ঠাণ্ডা। অকণমান পানী দি পেলাই মাংসটো সিজাই লওঁ আলুৰ লগত। এতিয়া মই ভালকৈ লৰাই লৈছোঁ। এতিয়া মাংসটো সিজি থাকক। এয়া মোৰ মাংস উতল হৈ আছে। কেনেকৈ উতলি আছে দেখিছেনে? ধুনীয়াকৈ উতলি আছে পূৰা। ইফালে মোৰ মাংস ৰেডি হৈ গ'ল, গ্ৰেভি। এইফালে লগতে ডাঙৰ ডাঙৰ বেঙেনা কাটি লৈ ফ্ৰাই কৰি আছোঁ। বেঙেনা খাই খুব ভাল লাগে, এনেকৈ ডাঙৰ ডাঙৰকৈ ফ্ৰাই কৰি ল'লে মানে। এইফালে মোৰ বেঙেনা ভজা হৈ গ'ল। এইফালে মোৰ বেঙেনা ৰেডি হৈ গ'ল। এইফালে মাংস ৰেডি হৈ গ'ল।